এটা কথা শুনি লোৱা দেউতা বিক্ৰম অবিহনে মই জীয়াই থাকিব নোৱাৰো গতিকে তুমি বিক্ৰমক অপকাৰ কৰাৰ চেষ্টা নকৰিবা যদি বিক্ৰম জীয়াই নাথাকে ময়ো জীয়াই নাথাকো মানিছো তুমি অসুস্থ sorry বিক্ৰম তই ক তোমাৰ দেউতাই অভিনয় কৰি আছে অসুস্থ হয় কিন্তু লগাতকৈ অকণমান বেছি অভিনয় কৰিছে যাতে আমাৰ দুটাৰ মাজৰ সম্পৰ্ক নষ্ট হয় মোক যদি বিশ্বাস নকৰা ডক্টৰৰ লগত কথা পাতি চাওক নাই নাই তুমি মোক মিছা কৈছা বিক্ৰম এনেকুৱা হ'ব নোৱাৰে তুমি মোক মিছা কৈছা দেউতা বিক্ৰমে মিছা কৈছে দেউতা দেউতা তুমি বিক্ৰমক হত্যা কৰাৰ চেষ্টা কৰিছা কাৰণ তুমি অসুস্থ হয় তুমি সুস্থ অৱস্থাত কেতিয়াও এনেকুৱা কৰিব নোৱাৰা মোৰ দেউতা কেতিয়াও বেয়া মানুহ হ'ব নোৱাৰে কেতিয়াও নোৱাৰে 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 বল নোৱাৰে তুমি একো নামাতা কিয় দেউতা দেউতা কোৱা দেউতা কোৱা তোমাৰ দেউতা আৰু মই লগ হৈ বিক্ৰমক হত্যা কৰাৰ চেষ্টা কৰিছিলোঁ কিন্তু ই বাচি গ'ল তোমাৰ দেউতাই অভিনয় কৰি আছে অসুস্থ হয় কিন্তু লগাতকৈ অকণমান বেছি অভিনয় কৰিছে যাতে আমাৰ দুটাৰ মাজৰ সম্পৰ্ক নষ্ট হয় মোক যদি বিশ্বাস নকৰা ডক্টৰৰ লগত কথা পাতি চাওক happy তুমি মোৰ সকলো ধ্বংস কৰি দিলা you have ruined everything মোৰ মৰমৰ ছোৱালীজনীৰ দৃষ্টিত চিৰদিনৰ বাবে মই সৰু হৈ গলো ইয়াৰ পৰিণাম তুমি ভুগিব লাগিব I will see you মানেই গৈছো কিন্তু আচৰিত প্ৰাণ মোৰ পৰিণামৰ কথা বাদ দিয়ক নিজৰ কথা চিন্তা কৰক আপোনাক মই ইচ্ছা কৰিলে কেতিয়াবাই শাস্তি দিব পাৰিলোহেঁতেন কিন্তু আপোনাক শাস্তি মই নিদিওঁ কষ্টুৰিয়ে দিব আইছা এটা কথা শুনি লোৱা দেউতা বিক্ৰম অবিহনে মই জীয়াই থাকিব নোৱাৰো গতিকে তুমি বিক্ৰমক অপকাৰ কৰাৰ চেষ্টা নকৰিবা
যদি বিক্ৰম জীয়াই নাথাকে ময়ো জীয়াই নাথাকে হেল্ল' হেল্ল' কস্তুৰী হয় কোনে কৈছে আচ্ছা তুমি নিধিৰ ছোৱালী নহয় জানো আপুনি কোনে কৈছে আচ্ছা তোমাৰ মাক লগ পাব মন যায়নে আপুনি কোনে কৈছে মই জানো তোমাৰ মা ক'ত আছে ক'ত আছে মোৰ মা তোমাৰ ওচৰত থকা মানুহবোৰে তুমি মাক লগ পোৱাটো নিবিচাৰে আপুনি কোনে কৈছে আৰু মোৰ মাৰ কথা কেনেকৈ জানে আপুনি মই সকলো জানো যদি তোমাৰ মাক লগ কৰিব মন আছে তেনেহ'লে তুমি মোক লগ কৰা আৰু মই জানো তুমি আহিবা আচ্ছা তোমাৰ দেউতাই যাতে কথাটো গম নাপায় তোমাৰ দেউতাও নিবিচাৰে তুমি তোমাৰ মাক লগ কৰাটো আৰু বিক্ৰমেও নিবিচাৰে তুমি মাক লগ কৰাটো বিক্ৰমে জানে তোমাৰ মা ক'ত আছে বাকী তোমাৰ কথা তই কি বিচাৰ সেইটো ক চা যিজন মানুহে মোক হত্যা কৰাৰ চেষ্টা কৰিছিল সেইজন মোৰ হ'বলগীয়া শহুৰ তেওঁৰ লগত লাগি মই কি পাম কচোন দেউতাকৰ কিবা এটা হ'লে কস্তুৰীয়ে কষ্ট পাব মই জানো চা আইনৰ সহায় লৈ মই তেওঁক জেলত পঠিয়াব পাৰোঁ বিনিময়ত কি হ'ব কস্তুৰীয়ে কষ্ট পাব আকৌ কান্দিব গতিকে বাদ দে ভাবি লওঁ মোৰ লগত তেনেকুৱা ঘটনা একো ঘটাই নাই তই কি ক'ব বিচাৰিছ বে তোক কোনোবাই হত্যা কৰাৰ চেষ্টা কৰিব আৰু আমি মনে মনে বহি থাকিম তহঁতে সঁচা প্ৰেম কৰি পোৱা নাই নহয় পালে বুজিবি চা মানুহক ক্ষমা কৰি দিলে সৰু হৈ নাযায় আৰু চিৰঞ্জীৱ তাক চাবি কিন্তু আমি কি কৰিম জানো চিৰঞ্জীৱৰ কথা বাদ দে না তাৰ নিচিনা মানুহ সমাজত থাকিবই এইবোৰ আমাৰ প্ৰব্লেম নহয়তো প্ৰব্লেম হ'ল আমাৰ মুখা পিন্ধা তেজস্বৰৰ নিচিনা ভদ্ৰলোকবিলাক যে চিৰঞ্জীৱৰ নিচিনা চোৱা চেলে কাপোৰক নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰে অভি যাচোন তই কস্তুৰীৰ ওচৰলৈ যা এবাৰ তাই বৰকৈ কান্দি আছে অভি ধৰ
কস্তুৰীৰ ওচৰতে অলপ দেৰি বহচোন ল কি হ'ল মই মূৰ্খ লোভিয়া তুমিতো কুলাংগাৰ কৈয়ে থাকা কিন্তু তাৰ মানে এইটো নহয় যে নিজৰ বাজনীৰ দুখ কষ্টবোৰ মই বুজি নাপাম ভাল পলাই আহিল নহ'লে আমাকো বখলিয়ালে ঐ তই কি চিন্তা কৰি আছ চিন্তা কৰি লাভ নাই আজিহে মাৰ খাইছ নে সদায় খাৱ দে মহৰ যুঁজ দেখিছ মহৰ যুঁজত পৰাজয় মানে মৃত্যু ঐ তই কিবা আত্মহত্যাৰ কথা ভাবিত নেকি তিলনদেৱ সেইবোৰ কিন্তু একদম নকলিবি দে তই যদি সেইবোৰ কল ন মইতো নকলি কিন্তু কলি দিব মই কিয় কৰিম কামোৰ কেলে দিছ মই কৈছো যেতিয়ালৈকে জীয়াই আছো তেতিয়ালৈকে যুঁজি যাম তা তিলনদেৱ বল আৰু ক্ষমতাৰে তই বিক্ৰমৰ লগত যুঁজিব নোৱাৰ কাৰণ তোতকে তাল সেই দুটা বুটটো বহুত বেটি বল আৰু ক্ষমতাৰে নহয় বিক্ৰমক এইবাৰ কূটনীতিৰে হৰুৱাব লাগে এটা শুনচোন তাততো কিবাটো দুৰ্বলতা থাকিব কিবাটো থাকিব তিলনদেৱ এজন মানুহে যোনটো বস্তু আটাইতকৈ বেছি ভাল পায় সেই বস্তুটো সেই মানুহজনৰ বাবে ডাঙৰ দুৰ্বলতা হয় বিক্ৰম মৰিব নহয় চিৰঞ্জীৱ মৰিব বেলেগ অপশ্যন একো নাই অসুস্থ হয় কিন্তু লগাতকৈ অকণমান বেছিয়ে অভিনয় কৰিছে যাতে আমাৰ দুটাৰ মাজৰ সম্পৰ্ক নষ্ট হয় মোক যদি বিশ্বাস নকৰা ডক্টৰৰ লগত কথা পাতি চাব পাৰা বা চাচোন ঐ জীৱনত প্ৰথমবাৰৰ কাৰণে কিবা এটা বনাইছো তইতো ৰাতিপুৱাৰ পৰা একো খোৱা নাই খাই লৈছোন অকণমান দেউতাই বৰ বেয়া কাম কৰিলে এইটো মই কেতিয়াও ক্ষমা নকৰিম দেউতাক তোক মই অজানিতে বহুত কষ্ট দিছো ন তই মোক বেয়া পাই নাথাকিবি দেই প্লিজ চৰি আৰু মই তোক কেতিয়াও কষ্ট নিদিওঁ সঁচাকৈ কৈছো খাই ল
ক্ষমা কৰিলেও তেজৰ ল'ৰাক মই ক্ষমা নকৰোঁ। মা তই মোৰ ল'ৰাক কোনোবাই হত্যাৰ চেষ্টা কৰিব আৰু মই মনে মনে বহি থাকিম? সি নাজানে সি কাৰ ল'ৰাক অপকাৰ কৰিছে। কাক ফোন কৰিম? প্ৰভাত মামাৰক। ঘৰতে এজন পুলিচ বিষয়া থাকোঁতে আমি একো চিন্তা নকৰোঁ, আইনৰ সহায় ল'ম। বাকী জীৱন সি জেলত কটাব লাগিব। মা প্ৰতিশোধ নালাগে মোক মাত্ৰ কষ্টুৰীক লাগে। প্ৰত্যুত্তৰ দিবলৈ গৈ মই কষ্টুৰীক কেনেকৈ আঘাত দিব? থয়